নমস্কাৰ মোৰ ইউটিউব চেনেল অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি চাগে ভিডিঅ'টো থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনিছে। তাকে বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এইপিনে চক, এইপিনে আছে কাচকল ফ্ৰাই, এইপিনে ৰঙালাও ফ্ৰাই, এইপিনে আলু পিটিকা, এইপিনে বেঙেনা, এইপিনে দাইল আছে টেঙা মৰা দিয়া। গৰম যিহেতু পৰিছে অলপ ভাতৰ লগত টেঙা খায়ো ভাল লাগে। এইপিনে জলকীয়া নিমখ। এতিয়া মই বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, আপোনালোকে এনজয় কৰক। আপোনালোকে কমেণ্টত জনাবচোন কোনে কোনে আলু পিটিকা খাই ভাল পায়। এইপিনে ৰঙালাও, ঘৰৰ হয় চব বাৰী। এয়া কল ফ্ৰাই, এয়া আলু পিটিকা খাই চাওঁ। গৰমত যে অলপ টেঙা টেঙা খাই ভাতৰ লগত ভাল লাগে। দাইলখিনি ভাল লাগিছে। মোৰ খোৱা হৈ গ'ল। মোৰ ভিডিঅ'টো যদি চাই ভাল পালে আগলৈ মোৰ ভিডিঅ' পাই যাবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।